হে যা যা নমস্কাৰ, এয়া আকাশবাণী গুৱাহাটী। আজি ৰাতিপুৱাৰ বাতৰিলৈ আপোনালোকক আদৰণি জনাইছোঁ। বাতৰি পাঠ কৰিছোঁ মই নন্দিতা কলিতাই। আজি সোমবাৰ 2022 খ্ৰীষ্টাব্দৰ আগষ্ট মাহৰ 15 তাৰিখ। আজি ৭৬ সংখ্যক স্বাধীনতা দিৱস। সকলোকে স্বাধীনতা দিৱসৰ শুভকামনা জনাই মই পাঠ কৰিবলৈ ওলাইছোঁ আজিৰ দিনটোৰ প্ৰধান বাতৰিসমূহ। অসমৰ বিভিন্ন প্ৰান্তৰ লগতে আজি বিশ্বনাথ জিলাৰ মাননীয় উপায়ুক্ত আজি মহোদয়ে স্কুল নাযাওঁ নেকি? বিশ্বনাথৰ কছাৰী মৈদানত অনুষ্ঠিত আজি স্বাধীনতা নোৱাৰা দিৱসৰ স্কুল যাব অনুষ্ঠানত অংশগ্ৰহণ দেউতাই কৰিব। কৈছিলে নহয় আজি অটো পতাকা নচলে উত্তোলনৰ পৰা নোৱাৰা আৰম্ভ আজি কৰি স্কুল যাব দিনটোৰ বিভিন্ন কাৰ্যসূচীত তেওঁ উপস্থিত থাকিব। হীৰক জয়ন্তী উপলক্ষে এইবাৰ সকলো আজি নালাগে দে কছাৰী শিক্ষানুষ্ঠানৰ লগতে প্ৰতিভাৰ মানুহৰ ঘৰতে পতাকা উত্তোলন কৰা হ'ব। দেউতাই তিৰংগা আনিব নহয় টেম্পু এখনো পাবলৈ নাই বহুত দূৰত হৈ গ'লো আমাৰ ঘৰটো দেউতা আহিলে তিৰংগা আনিব নহয় মাজনী দুখ নকৰিবি আকৌ মাইনা হাই লোৱা Mabani zari re 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 pa ma ga re ni sa ni da pa re pa ma ga